নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এক নতুন ভিডিঅ'ত। আজি আপোনালোকৰ মাজত এটা গুড নিউজ লৈ আহিছোঁ। গুড নিউজটো হ'ল যে স্বাস্থ্য বিভাগৰ আয়ুষ ডিপাৰ্টমেণ্টৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এখন লিষ্ট ওলাইছে। আৰু এই লিষ্টত আপোনাৰ নাম আছেনে নাই, আপুনি কেনেকৈ চেক কৰিব বা লিষ্টখন কেনেকৈ ডাউনলোড কৰিব, এই সকলোখিনি দেখুৱাম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে। সেইকাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়ালৈকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আমি লিষ্টখন কেনেকৈ ডাউনলোড কৰিম আৰু এই লিষ্টত আপোনাৰ নামখন আছেনে নাই কেনেকৈ চাব। নামখন আছেনে নাই লিষ্টখন চাবৰ কাৰণে আপুনি গুগল ক্ৰমত যাব আৰু ক্ৰমত গৈ আপুনি চাৰ্চ কৰিব ayush.assam.government.in আৰু চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ ওলাই আহিব। গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ডাইৰেক্টৰ অফ আয়ুষ, এই ইণ্টাৰফেচখন আপোনাৰ সন্মুখত হ'ব। এনেকুৱা এটা পেজ আপুনি পাব আৰু তললৈ আপুনি স্ক্ৰল ডাউন কৰিব। তললৈ আপুনি স্ক্ৰল ডাউন কৰি যাব। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা মোৰ এটা অপশ্যন পাব, মোৰ বুলি এটা অপশ্যন পাব আৰু এই মোৰ অপশ্যনত আপুনি ক্লিক কৰিব। ৰ'ব, নেটৱৰ্ক শ্ল' আছে। মোৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ শ্বৰ্ট লিষ্ট কেণ্ডিডেট ফৰ দ্য ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ পিয়ন। আপুনি যিটো পদৰ কাৰণে পিয়ন, চকীদাৰ, যিকোনো পদৰ কাৰণে যিটো আয়ুষ ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিছিল, মই আগতে কৈ দিওঁ, এইটো আপোনাৰ যোৱা জানুৱাৰী 21 তাৰিখে হৈ যোৱা DSSৰ 4th গ্ৰেডৰ আৰু ফেব্ৰুৱাৰী 12 তাৰিখে হোৱা DSS 4th গ্ৰেডৰ এক্সামৰ ৰিজাল্ট নহয়, স্বাস্থ্য বিভাগৰ ৰিজাল্ট নহয়। এইটো আয়ুষ ডিপাৰ্টমেণ্টৰ যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে আৰু পৰীক্ষা দিছিলে, সেইকেইটা পদৰ পিয়ন, চকীদাৰ পোষ্টৰ কাৰণে যিবিলাক পোষ্ট আছিল আৰু সেইকেইটাৰ কাৰণে আপুনি এক্সাম দিছিলে, সেইকেইটা পদৰ আপোনাৰ ৰিজাল্ট দিছে আৰু লিষ্ট ওলাইছে। আৰু লিষ্টত আপুনি যদি দিছিলে আপোনাৰ নামটো আছেনে নাই, আপুনি এই লিষ্টটো ডাউনলোড কৰি আপুনি চাব পাৰে। আপুনি ডাউনলোড কৰাৰ কাৰণে আমি প্ৰথমতে শ্বৰ্ট লিষ্ট কেণ্ডিডেট ফৰ দ্য ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ পিয়ন, এইটোৰ কাৰণে আপুনি এনেকৈ ইয়াত ক্লিক কৰিব। পিয়নৰ কাৰণে যিহেতু আপুনি এনেকৈ ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ ডাউনলোডৰ অপশ্যনটো আহি যাব। আপুনি ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰে, সহজে ডাউনলোড কৰিব পাৰে ইয়াত ক্লিক কৰি।